গাইজ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মাইনাই আজি বোলে কিবা পৰুৱা কণী ভাজি খায়, মানে এই গছৰ ওপৰত যে থাকে কিবা পৰুৱা বাহা, সেইবোৰ কণীবোৰ বোলে ভাজি খায়। আজি কেনেকৈনো সিহঁতে ভাজি খায় সেইটো আজি আপোনালোকক দেখাম। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। গাইজ চাওক বাঁহটো কেনেকৈ পানীৰ ভিতৰত সোমোৱাই দিছে আৰু পৰুৱাবোৰ মৰিব দিছে। পৰুৱা কণীবোৰ পানীৰ ভিতৰত আছে। এতিয়া কামুৰিছেনে? খাবা আৰু খাবা। জোকাই 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 গাইজ চাওক পৰুৱা কামোৰ খাই হ'লেও পৰুৱা কণী খাব। কণী নাই ইমান কামোৰ কেলে খালো। গাইজ ক'বলৈ পাই দুখিত যে পৰুৱা যোনকেইটা বাঁহ পাৰিছিলে সেইকেইটা বাঁহত এটাতো কণী নোলালে। ওলটাকে পৰুৱাহে খালে। পৰুৱা কামোৰ খাই এতিয়া গৈ আছোঁ। কিবা এটা কোৱা। ইয়াতকৈ আৰু দুখৰ কথা হ'ব নোৱাৰে। ক'বলৈ ভাষা নাই, বেয়া দুখ লাগিছে। খাব নাপালোঁ। হেঁপাহ লৈ আমি আহিছিলোঁ আগুৱাই। উদম্য হেঁপাহ, সেইটো কেনেকুৱা হেঁপাহ? সেইটো হেঁপাহ তোমাৰ গাইজ যি কি নহওক আমি খাব নাপালোঁ। যথেষ্টখিনি কষ্ট কৰিলোঁ, কামোৰ চামোৰ খালোঁ। ইয়াত বহুতো কামোৰ চামোৰ দাগ আছে। তো পৰুৱা খাম বুলি কৈ এতিয়া পৰুৱা ওলটাকে আমাক খালে। তাৰ ঘৰৰ পৰা এইখিনি পাইছোঁহি, মই একো ডিষ্টাৰ্ব দিয়া নাই। এতিয়া আৰু দুমানে খোজকাঢ়িব পাৰিম। এতিয়া পাৰিব তাৰমানে এইবিলাক বিষায়। আগতকৈ তথাপিও ভাল হৈছে আপোনাৰ? এই বিষায়, গাঁচিবিলাক বিষায়, গাঁচিবিলাক বিষায়। বয়সৰ অনুপাতে হয় দিয়ক। আকৌ মানে খোজকাঢ়ি গৈ থাকোঁতে এইবোৰ বস্তা পাৰ থাকে নে কিবা পাৰ থাকে, এনেকৈ যায় ভৰিখন। অট'মেটিক ক'বই নোৱাৰোঁ। ভৰিখন দাঙি যাওঁ বুলিয়ে ভাবোঁ, কিন্তু ভৰিখন দাঙি নাহে। মই ক'বই নোৱাৰোঁ তাৰমানে। এইটো মানে হেল্থৰ ইয়াৰ শৰীৰটো বিজুতি আৰু। খাই থাকিব, ৰেগুলাৰ খাই থাকিব। টেমা এসোপা ঔষধ খায় নে? ভিটামিন চি চেৰি 1200। সেইটোতে 1200 টকা। আৰু এটা আছে দামটো মই আনিব। মোৰ বিষৰ কাৰণে শুই আছিলোঁ। মাইনা আহি মাত্ৰ জগুৱাই দিলে। সি ভাত খাবলৈ জোৰ কৰি আছে। ভাত নাখাওঁ বুলি ক'লোঁ, মোৰতো তামাম বিষাই আছে। সি এতিয়া পোলাও বনাব গৈছে। বলকচোন চাওঁ সিনো কি পোলাও বনাইছে। বা বনালাই তাৰমানে। ভাত ভাজি কি দিছা? এইটো বাদাম, কেঁচা বাদাম দিছে। বাদাম দিলোঁ। তাৰপিছত কাজু দিম। এতিয়া কাজু দিব।
দেখাই দিয়া এবাৰ ৰেচিপিটো। চাওক কাজু দিছে। কোনে কয় গাইজ মই বনাব নাজানো বুলি? কোনে কয়? বাৰু আজি খাই চালে গম পাম বাৰু। আৰে বনোৱাটো একো ডাঙৰ কথা নহয়। তেলখিনি গৰম কৰিব লাগে, বাদাম দিব লাগে, আলু দিব লাগে, পিঁয়াজ দিব লাগে, বাছ হৈ গ'ল। বাছ ইয়াৰ গাড়ী চাওক ভাত দিছে। তামাম দিছে দেখোন। ফুটিব মানুহটোৱে বম মই। ইমান বস্তু বনাব লাগিব ন? আৰে খাম, ময়ে খাম, তুমি নোখোৱা নাই। কি দিছা? এইটো চয়া চচ বেছি পৰিলে দেই, কিবা খাৰু নিচিনাহে লাগিছে। ইমান নিদিয়ে আমাৰ নতুন ৰান্ধনি বনোৱাত ব্যস্ত। ঐ নিমখ অলপ দিব লাগিব নেকি? নিমখ অলপ দিব লাগিব। নতুন ৰান্ধনি বিয়া পাতি লৈ যাম। অ'কে গাইজ, খাই চাওঁ কেনেকুৱা লাগিছে। ইমান কৰিছে, ইমান মই খাব নোৱাৰিম। খোৱা খাই অলপ লোৱা নাই। গৰম মছলা অলপ বেছি লোৱা। ভাল লাগিছে।